নমস্কাৰ, আশা কৰোঁ আপোনালোক আটাইৰে ভাল। 1973 চনৰ কথা। ঠাই আছিলে ইজৰাইল। সেইদিনা আছিল 6 অক্টোবৰ, ইহুদী সম্প্ৰদায়ৰ লোকসকলৰ এক পবিত্ৰ দিন, যাক কোৱা হয় য়ম কিপুৰ। এক ধৰ্মীয় উলহ মালহৰ দিন আছিল। ইজৰাইলৰ স্কুল, কলেজ, অফিচ, কাছাৰী সকলোবোৰ বন্ধ আছিল। সৈন্যবাহিনীৰ চিপাহীসকলেও এই ধৰ্মীয় অনুষ্ঠানত ভাগ ল'বলৈ নিজ নিজ পোষ্টৰ পৰা ঘৰলৈ বুলি উভতি আহিছিল। সকলোফালে হাঁহি ধেমালি উলহ মালহৰে ভৰি আছিল। সেই সময়তেই চিৰিয়া আৰু ইজিপ্তৰ সৈন্যই হঠাৎ ইজৰাইলৰ ওপৰত আক্ৰমণ কৰিলে। য়ম কিপুৰ যুদ্ধ বা অক্টোবৰ যুদ্ধ নামেৰে জনাজাত এই যুদ্ধই সমগ্ৰ বিশ্ব কঁপাই তুলিছিল। আচলতে ইজৰাইল আৰু আৰৱ দেশসমূহৰ মাজৰ সংঘাত বহুত পুৰণি। পেলেষ্টাইনত ব্ৰিটিছ শাসনৰ অন্ত পৰাৰ পিছত 1948 চনৰ 14 মে'ত আনুষ্ঠানিকভাৱে ইজৰাইলৰ গঠন হৈছিল। চুবুৰীয়া আৰৱ ৰাষ্ট্ৰসমূহৰ বিৰোধিতাৰ সত্ত্বেও ইহুদী নেতাসকলে স্বাধীনতা ঘোষণাৰ জৰিয়তে ইয়াৰ সৃষ্টি কৰিছিল। ইজৰাইল গঠনৰ ফলত 1948-1949 চনত আৰৱ আৰু ইজৰাইলৰ মাজত যুদ্ধৰ সৃষ্টি হৈছিল আৰু তেতিয়াৰ পৰাই মধ্যপ্ৰাচ্যত এক গভীৰ প্ৰভাৱ পৰি আহিছিল। এই সংঘাতৰ ফলস্বৰূপেই 1967 চনত ইজৰাইলে ইজিপ্ত, চিৰিয়া আৰু জৰ্ডানৰ বিৰুদ্ধে আক্ৰমণ চলাই মাত্ৰ 6 দিনৰ ভিতৰতেই চিনাই উপদ্বীপ, গাজা ষ্ট্ৰীপ বা গোলান হাইটছৰ ওপৰত নিয়ন্ত্ৰণ লাভ কৰিছিল আৰু এই হেৰুৱা ভূখণ্ড উভতাই লোৱাৰ উদ্দেশ্যেই য়ম কিপুৰ যুদ্ধ সংঘটিত হৈছিল। এই যুদ্ধত আমেৰিকাকে ধৰি বহুত পশ্চিমীয়া দেশে ইজৰাইলক সমৰ্থন কৰিছিল আৰু এই কথাৰ বাবে আমেৰিকা তথা পশ্চিমীয়া দেশসমূহক আৰৱ দেশসমূহে সাৰুৱা তেলৰ যোগান বন্ধ কৰি দিছিল আৰু আৰম্ভ হৈছিল এক ভয়ানক অইল ক্ৰাইচিছ। তাৰোপৰি বৰ্ধিত বস্তুৰ দাম তথা 1973-74 চনত হোৱা ষ্টক মাৰ্কেটৰ নিম্নমুখী যাত্ৰাৰ ফলত সমগ্ৰ বিশ্বত অৰ্থনৈতিক বিপৰ্যয় আৰম্ভ হৈছিল আৰু ইয়াৰ পৰা পৰিত্ৰাণ পাবৰ বাবে বিশ্বৰ উন্নত দেশ 6খনে লগ লাগি 1975 চনত গ্ৰুপ অফ 6 বা G6ৰ আৰম্ভণি কৰিছিল আৰু এই গ্ৰুপত অন্তৰ্ভুক্ত দেশকেইখন আছিল ফ্ৰান্স, পশ্চিম জাৰ্মানী, ইটালী, জাপান, ইউনাইটেড কিংডম আৰু আমেৰিকা। ইয়াৰ পিছতেই 1974 চনত কানাডাই যোগদান কৰাৰ পিছত এইটো গ্ৰুপ অফ 7লৈ পৰিণত হৈছিল আৰু এই গোটৰ লক্ষ্য আছিল অৰ্থনৈতিক স্থিতিশীলতা, নীতিগত সমন্বয় আৰু প্ৰধান ঔদ্যোগিক ৰাষ্ট্ৰসমূহৰ মাজত সহযোগিতা বৃদ্ধি কৰা। তেতিয়ালৈকে যিবোৰ উন্নয়নশীল দেশ, সেই উন্নয়নশীল দেশসমূহ এই গ্ৰুপৰ অধীনত নাছিলে, কেৱল উন্নত দেশসমূহৰ মাজতহে এই গ্ৰুপটো আছিল। কিন্তু 1997-98 চনত এছিয়া মহাদেশৰ বহুত কেইখন দেশত অৰ্থনৈতিক সংকটে দেখা দিছিল আৰু ইয়াৰ আৰম্ভণি হৈছিল থাইলেণ্ডৰ মুদ্ৰাৰ বিমুদ্ৰাকৰণৰ পৰা, যিয়ে আঞ্চলিক বিত্তীয় আতংকৰ সৃষ্টি কৰিছিল, যাৰ ফলত পিছলৈ এছিয়াৰ কেইবাখনো দেশত ভয়ানহ অৰ্থনৈতিক মন্দাৱস্থাৰ সৃষ্টি হৈছিল। থাইলেণ্ড, ইণ্ডোনেছিয়া, দক্ষিণ কোৰিয়া, মালয়েছিয়া আৰু পিছলৈ ৰাছিয়াতো আৰম্ভ হৈছিল ভয়ানক মন্দাৱস্থা আৰু ইয়াৰ প্ৰভাৱ সমগ্ৰ বিশ্বত পৰিছিল। লাহে লাহে সকলোৱে বুজি উঠিছিল যে বিশ্বৰ যিকোনো এখন সৰু ডাঙৰ দেশত কিবা এটা যদি সমস্যা হয়, তাৰ প্ৰভাৱ লাহে লাহে সকলোতে পৰিবলৈ লয়। উদাহৰণস্বৰূপে আমি ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধৰ কথা চাব পাৰোঁ। এই যুদ্ধত বিশ্বৰ অৰ্থনীতিত, বিশেষকৈ শক্তি আৰু খাদ্যৰ বজাৰত এক বৃহৎ জোকাৰণিৰ সৃষ্টি কৰিছিল। বহুত বস্তুৰ যোগান কমি গৈছিল আৰু মূল্য অভূতপূৰ্বভাৱে বাঢ়ি গৈছিল। এই এছিয়াৰ বিত্তীয় সংকটৰ সময়তেই ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ 1999 চনত 19খন দেশ আৰু ইউৰোপীয়ান ইউনিয়নে লগ লাগি আৰম্ভ কৰিছিলে G20 বা গ্ৰুপ অফ 20 আৰু এই গ্ৰুপ অফ 20ৰ মূল লক্ষ্য আছিল বিত্তীয় স্থিতিশীলতা বজাই ৰখা, তাৰোপৰি অৰ্থনৈতিক বৃদ্ধিৰ সৈতে জড়িত নীতিসমূহৰ বিষয়ে আলোচনা কৰা। এই গ্ৰুপ অফ 20 বা এই G20ত থকা দেশকেইখন ক'বলৈ গ'লে বিশ্বৰ উন্নত দেশ 20খন, মানে টপ 20 দেশ। ই বিশ্বৰ GDPৰ প্ৰায় 90% আৰু বিশ্ব বাণিজ্যৰ 80% এই দেশকেইখনৰ মাজতেই হয়। তাৰোপৰি বিশ্বৰ টোটেল জনসংখ্যাৰ 2/3 এই দেশকেইখনৰ মাজতে আছে। 1999 চনৰ ডিচেম্বৰ মাহত জাৰ্মানীৰ বাৰ্লিনত G20ৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হৈছিল আৰু তেতিয়াৰ পৰাই অৰ্থনৈতিক আৰু বিত্তীয় বিষয়ৰ আলোচনাৰ বাবে এক ডাঙৰ মঞ্চত পৰিণত হৈ আহিছে এই G20। 2008 চনলৈকে G20ত দেশৰ বিত্তমন্ত্ৰী তথা দেশসমূহৰ যি চেণ্ট্ৰেল বেংক আছে, এই চেণ্ট্ৰেল বেংকৰ গভৰ্ণৰৰ মাজত এই বৈঠকখন হৈছিল। কিন্তু 2008 চনত সমগ্ৰ বিশ্বত হোৱা আন্তঃৰাষ্ট্ৰীয় বিত্তীয় সংকটৰ পিছৰে পৰা এই G20ৰ বৈঠকসমূহত দেশৰ প্ৰেছিডেণ্ট বা প্ৰাইম মিনিষ্টাৰসমূহে ভাগ ল'বলৈ লয়। এই G20ৰ সদস্য দেশসমূহ হ'ল আৰ্জেণ্টিনা, অষ্ট্ৰেলিয়া, ব্ৰাজিল, কানাডা, চীন, ফ্ৰান্স, জাৰ্মানী, ভাৰত, ইণ্ডোনেছিয়া, ইটালী, জাপান, মেক্সিকো, ৰাছিয়া, ছৌদি আৰৱ, দক্ষিণ আফ্ৰিকা, দক্ষিণ কোৰিয়া, তুৰ্কী, যুক্তৰাষ্ট্ৰ, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইউৰোপীয় সংঘ বা ইউৰোপীয়ান ইউনিয়ন। ইয়াৰে ৰাছিয়াক 2022 চনত নিলম্বিত কৰা হৈছিলে কাৰণ ৰাছিয়াই ইউক্ৰেইনৰ ওপৰত আক্ৰমণ কৰিছিলে। এই G20ৰ সন্মিলন প্ৰতি বছৰে ইয়াৰ এই সদস্য দেশসমূহৰ যিকোনো এখনৰ প্ৰতিনিধিত্বত আয়োজন হয়। ইয়াৰ আগৰ বছৰ ইণ্ডোনেছিয়াত হৈছিলে আৰু এইবেলি এই G20 সন্মিলন আয়োজন কৰিছিলে ভাৰতে আৰু অহা বছৰলৈ ইয়াৰ আয়োজন কৰিব ব্ৰাজিলে। এতিয়া ডাঙৰ প্ৰশ্নটো হ'ল, এই যে ভাৰতে G20 আয়োজন কৰিলে, তাৰ পৰা আমাৰ কি লাভ হ'ব?
এই ভাৰতত আয়োজন হোৱা G20 সন্মিলনৰ বিষয়বস্তু আছিলে এখন পৃথিৱী, এক পৰিয়াল, এক ভৱিষ্যত। G20ৰ আয়োজন কৰাৰ পিছত ভাৰতে অৰ্থনৈতিক ক্ষেত্ৰত যথেষ্টখিনি লাভৱান হ'ব বুলি আশা কৰিব পৰা যায় আৰু ইয়াৰ ফলত আন্তঃৰাষ্ট্ৰীয় যি ব্যৱসায় বাণিজ্য আছে এই ক্ষেত্ৰত যথেষ্টখিনি লাভৱান হোৱাৰ সম্ভাৱনা আছে। তাৰোপৰি পৰ্যটন ক্ষেত্ৰতো G20য়ে যথেষ্টখিনি অৰিহণা যোগাব বুলি আশা কৰিব পৰা যায়। কাৰণ এই সময়ছোৱাত বিভিন্ন দেশৰ পৰা অহা ডেলিগেটসমূহে বা বিভিন্ন দৰ্শনাৰ্থীসমূহে বা গোটেই ইণ্টাৰনেশ্যনেল যি মিডিয়াত ভাৰতৰ কথা আলোচনা হৈছে, ভাৰতৰ বিভিন্ন ঠাইৰ কথা আলোচনা হৈছে, এই ক্ষেত্ৰত বাহিৰৰ পৰ্যটকসকল ভাৰতৰ প্ৰতি আকৰ্ষিত হ'ব বুলি অনুমান কৰিব পৰা যায়। তাৰোপৰি উন্নত আন্তঃগাঁথনি G20 অনুষ্ঠান আয়োজন কৰিবৰ বাবে দিল্লী তথা অন্যান্য চহৰসমূহৰ আন্তঃগাঁথনি উন্নত কৰাৰ বাবে চৰকাৰে বহুতখিনি বিনিয়োগ কৰিছিলে আৰু G20 সন্মিলন শেষ হোৱাৰ পিছতো বহুদিনলৈকে এই আন্তঃগাঁথনিসমূহে যথেষ্টখিনি লাভান্বিত কৰিব বুলি অনুমান কৰিব পৰা যায়। এই G20 সন্মিলনত ভাৰতে আন দেশৰ পৰা শিকিবলৈ বা নিজৰ অভিজ্ঞতাসমূহ ভাগ বতৰা কৰিবলৈ এক সুন্দৰ সুযোগ লাভ কৰিছিল। সামগ্ৰিকভাৱে ক'বলৈ গ'লে এই G20 সন্মিলনে ভাৰতৰ বাবে অৰ্থনৈতিক, ৰাজনৈতিক আৰু সামাজিকভাৱে লাভৱান হোৱাৰ ক্ষেত্ৰত অনাগত দিনত এক উল্লেখযোগ্য অৱদান আগবঢ়াব বুলি আমি সকলো আশাবাদী। আজিলৈ ইমানখিনিয়ে আছিলে। পুনৰ লগ পাম এক নতুন বিষয়ৰ ভিডিঅ'ৰ সৈতে। ধন্যবাদ।